5টা বজাৰ পৰা 5টাৰ পৰা কেইটামান শেষ হৈ যায় 10টা বজালৈকে হাই গুড মৰ্নিং এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল আজি আমি গৈ আছোঁ ঐতিহাসিক জোনবিল মেলা চাবলৈ মোৰ লগত আছে আপেল দা এইটো এই মেলা আহি পাবহি আপোনাৰ কি কাৰণে কিবা সকলোৱে জানে তথাপিতো কৈ দিছোঁ ইয়াতে বিনিময়ৰ কথা চলে আজি দিনৰ পৰা চলি আহিছে আমি কিতাপত পাইছিলোঁ আজি ফাইনেলি মেলাখন চাব আহিছোঁ গুৱাহাটীৰ পৰা কিমান হ'ব আপোনাৰ 50 কিলোমিটাৰ গুৱাহাটীৰ পৰা 50 কিলোমিটাৰ আৰু আপোনাৰ পৰা 500 কিলোমিটাৰমান হ'ব আপোনাক ভিডিঅ'টো দেখাই থাকিম শেষলৈ চাই থাকিম জোনবিল মেলা এই মেলাখন তিৱাসকলৰ জাতীয় ইতিহাস জোনবিলৰ পাৰত অনুষ্ঠিত হয় ইয়াৰ মূল বিষয়বস্তুৱে হ'ল আদান প্ৰদান অৰ্থাৎ বিনিময় প্ৰথা বিনিময় প্ৰথাৰ বিষয়ে আমি সৰুতে কিতাপত পঢ়িছিলোঁ এই মেলাখন মাঘ বিহুৰ দুদিনমান পিছৰ পৰাই আৰম্ভ হয় আৰু 3 দিনলৈ চলে পাহাৰৰ পৰা মামা মামীসকল নামি আহি ইয়াতেই 3 দিনৰ বাবে থাকে আৰু ভৈয়ামবাসীৰ লগত বস্তুৰ আদান প্ৰদান কৰে আমাৰ আহোঁতে বহুত দেৰি হৈ গ'ল ঘৰৰ পৰা ওলাইছিলে 10:30 মানত আহি পাওঁতে 12:30 এটা বাজিলে বহুত মানুহ গুচিয়ে গ'ল এয়া কুকুৰা যুঁজ চলি আছে আহক কুকুৰা যুঁজ খেলখন চাওক 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 কুকুৰা যুঁজ মুৰ্গীৰে জুম ভিডিঅ'টো অকণমান দীঘল হ'ব আপোনালোকে শেষলৈ চাই থাকিব আমিও মামা মামীসকলৰ লগত বস্তু সাল সলনি কৰিম বুলি কিবা কিবি লৈ গৈছিলোঁ কিন্তু আমি গৈ পাওঁতে বহুত দেৰি হৈ গ'ল নোৱাৰিলোঁ কি কি আপোনালোকে সাল সলনি কৰিলে আপোনালোকে পাহাৰৰ পৰা আনিছিলে ক'ৰ পৰা আহিছে আপোনালোক হা কাৰ্বি আংলং কেতিয়া যাব কালি যাব আৰু কি ল'লে আপোনালোকে আপোনালোক প্ৰত্যেক বছৰে আহে আপোনাৰ গাড়ী আপোনালোকৰ ৰজাই মুকলি কৰে এখন মানে আমাৰ কাৰণেতো চাবাতো ৰাজাই চাব আগৰ দিনা নিচিনা আমাৰতো এনেকৈ ভাবিছোঁ আপুনি কি ল'লে মইতো শুকান মাছ মিহুল হেৰি বুদলা বুদলি কৰিছোঁ হালধি আৰু আদা আৰু জলকীয়া আৰু কি কয় আমাৰ ভাষাটো ঢুকে বুলি কয় নামঘৰত যাব এইটো সেইবিলাক আমাৰ এনেকুৱা কৰিছিলে এক্সচেঞ্জ কৰিছোঁ ন এইটো ৰাতিপুৱা কেইটামানৰ পৰা আৰম্ভ হয় 5টা বজাৰ পৰা 5টাৰ পৰা কেইটামান শেষ হৈ যায় 10টা বজালৈকে আমি দেৰি কৰিলোঁ অহাবাৰ আহিম আপোনালোকক লগ পাম বাৰু ঠিক আছে দাদা ভাল লাগিলে দাদা আহিছে আমাৰ গৈ পাওঁতে দেৰি হোৱাৰ কাৰণে বস্তু সাল সলনি কৰিব নোৱাৰিলোঁ জোনবিলত মাছ মৰা দেখিলোঁ বেয়া লাগিলে অহা বছৰ সোনকালে যাবলৈ চেষ্টা কৰিম যাতে সকলোবোৰ দেখা পাওঁ
এই মেলাখনত আহিলে আপোনালোকে থলুৱা খাদ্যৰো জুতি ল'ব পাৰিব। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে নতুন নতুন ভিডিঅ'বোৰ দিলে আপোনালোকে দেখিবলৈ পায়।